হেল্ল' ৰাইজ, শুভ সন্ধিয়া। এই শুভ সন্ধিয়া টাইমত মই পাস্তা অলপ আনিছিলোঁ। তাকে কেনেকৈনো বনাওঁ আপোনালোকক অকণমান মানে দেখাইছোঁ। ৰেচিপি নহয় আৰু যিখিনি মানে জানো থলুৱা যিটো ঘৰত বনায় ঠিক তেনেকৈ মই বনাইছোঁ আৰু অলপ দেখাইছোঁ। ফাৰ্ষ্ট টাইম দিছোঁ, বিলাহী অলপ কাটি লৈছোঁ আৰু পিঁয়াজ অলপ কাটি লৈছোঁ। তেলটো পাক যোৱাৰ পিছত দি দিছোঁ। তেনেকৈ অকণমান দি মানে বিলাহীখিনি অকণমান মানে কোমলিব দিম, মানে ভালকৈ ফ্ৰাই হ'বলৈ দি ল'ম। তাৰপিছত লাহেকৈ পাস্তাখিনি দি দিলে হৈ যাব আৰু মানে হালধি আৰু মছলা তাৰ নিজৰ অনুসৰি তাৰমানে দিলেই হ'ল। এনেকৈ অলপ দেৰি তাৰমানে লৰাই থাকিব লাগিব। ইয়াত মানে পাস্তা দি দিছোঁ। এতিয়া পাস্তাটো মানে একচুৱেলি বেছি মানে বনাব নালাগে, মানে খুব বেছি 10 মিনিটমান হ'লে হৈ যায়। এতিয়া এনেকৈ হেতাই চব মানে মিক্সিং কৰি দিব লাগিব ভালকৈ। নিমখটো দিব লাগিব অনুযায়ী। খাবলৈ এনেকৈ বনালে বহুত টেষ্টি হয় ঘৰত। যদি বেলেগ দোকানত যদি বনাই খোৱা হয়, দামো বেছি লয় আৰু প্লাছ মানে মা মছলাবিলাক বহুত দিয়ে। সেইটো কাৰণে মানে পেটৰ মানে প্ৰব্লেম হয়। এতিয়া আমাৰ মানে পাস্তা বনোৱা হৈ গ'ল। মই বনোৱাৰ দৰে আপোনালোকে বনাই চাবচোন দেই। যদি খাই ভাল পায় মানে কমেণ্ট কৰিব, লাইক কৰিব। সকলোকে শুভ সন্ধিয়া জনাই মই মানে বিদায় লৈছোঁ।